হেল্ল' এভৰিৱান হাই মোৰ ইউটিউব চেনেললৈ আপোনাক স্বাগতম আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকে প্লিজ লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব। তো আপোনালোকক মই কি দেখাম, মোৰ ল'ৰাজনে সি ইমান, মই যেতিয়া ৰুমত নাথাকোঁ সি কেনেকুৱা দুষ্টামি কৰি থাকে আপোনালোকে চাব। এতিয়া মই ঘৰত ৰুমত নাছিলোঁ, ৰুমৰ বাহিৰত আছিলোঁ। চ' সেইখিনি টাইমতে সি মোৰ ড্ৰেছিংখন খুলি কি কৰিছে, মই কেক মেকিং শিকিছিলোঁ। তো কেতিয়াবা সৰু সুৰা মই কেক বনাই থাকোঁ, তাৰে কাৰণে বাৰ্থডে কেক মই এনেকৈ কিবা কিবি কৰি থাকোঁ। তাৰে কাৰণে মই কিবা কিবি বস্তু যোগাৰ মই ঘৰত আনি থৈ দিছোঁ। মই ড্ৰেছিং আইনাৰ ভিতৰত সোমাই থৈছিলোঁ আৰু সি মোৰ ড্ৰেছিং আইনাখন অৱস্থা কি কৰিছে আপোনালোকক দেখাই আছোঁ। এইটো হৈছে মোৰ ল'ৰাটো। মই বিচনা ধুনীয়াকৈ পাৰি থৈ দিছিলোঁ আৰু মই নোহোৱা টাইমত সি এনেদৰে মোৰ মেকআপ পাম উলিয়াই লৈ জোতা এইবোৰ, আৰু এইফালে চাওকচোন, এইফালে বাৰ্থডেৰ কিছুমান মই ষ্টিকাৰ আনি থৈছিলোঁ। মই নোহোৱা টাইমতে সি লৰ মাৰিলেই গৈছিলোঁ। মোৰ পিনে চাই আছে, সেইফালে দৌৰিবলৈ সি চেষ্টা কৰি আছে। তাক মই টানি আনিলোঁ, ইফালে সি দৌৰিছে, মোৰ ভয়তে দৌৰিছে সি এইফালে এনেকৈ কি কৰিছে, এইবোৰ এনেকুৱা কৰিছেচোন। আধা বেয়া হৈ গৈছে মোৰ, আধা বিহান হৈ গৈছে। অৱস্থা মোৰ হুইপিং মেচিনৰ অৱস্থা নাই। এইফালে ড্ৰেছিং আইনাৰ ওপৰত থৈছে জোতা, তাৰপিছত কি থ'ব, মাই গড, চব পেলাইছে। এইবোৰ পানীৰ বটল। সি যেতিয়া মই ৰুমত নাথাকোঁ সি এনেকৈ দুষ্টামি কৰি থাকে, আৰু মই দুষ্টামিবোৰ এনেদৰে দেখাই থাকিম আৰু আপোনালোকে চাই থাকিব। বাই বাই।